যাম মাজুলীখন এৰি পিনি কেনেকুৱা লাগিছে আজিৰ পৰাটো নাহ হা আজিৰ পৰাটো মাজুলী নাহ কেনেকুৱা লাগিছে তেনেহ'লেও আৰু এবাৰ মাজুলীখন চাই যাম আৰু আপোনালোকক দেখুৱাম চব আৰু এবাৰ মাজুলীলৈ অহা মানে কমেও 10 বছৰ 15 বছৰ লাগিব আৰু সেইখন আপুনি চাব পাৰে সেইখন ক'ৰ পৰা আহিছিলে সেইটো ক'ৰ পৰা আহিছিলে গুৱাহাটী নহয় মুম্বাইৰ পৰা আহিছে আপোনালোকে দেখিব পাৰিছে ডিম্পুৰা যেন ব্লগ বনাইছিলে সেইখন আৰু মাজুলীতে আছে এতিয়া সেইটো চাওক এই ৰাজস্থান নে কিবা অলপ পাছত দেখিব চাব এইটো আমি একদম চাৰুৰ কহৰা নদীৰ মাজত আছোঁ মানে একদম কুঁৱলী কি চাবি আৰু আমি একো দেখাই নাই মানে একদম বহুত বিদেশী মানুহ আহিছে মাজুলী চাবলৈ কিন্তু আমি স্বদেশী মানুহ দেই সেইটোৱে হয় ডিম্পু বৰুৱাৰ নাওখন চাওক জাহাজখন ইয়াতে আছে বিভিন্ন ধৰণৰ বিদেশী ডিম্পুদা আছে নে ফৰেইনাৰ ডিম্পুদা নাই নেকি ডিম্পুদা নাই কিনি পিনি চব একদম পানীৰ মাজত আছে মানে ফিল লৈছে পুৰা ডিম্পুদা একদম মানে তাৰ চুখাপা বোলে কলকাতাৰ পৰা আহিছে আৰু চব কিনি একদম ইয়াত ৰুম কিনি বুক কৰিব লাগে আৰু ফিল ল'ব লাগে ব্ৰহ্মপুত্ৰ এই ওপৰত চাওকচোন ওপৰতো কিমান মজা লাগিছে চব টেষ্টটো ডিম্পুদাৰ ভিডিঅ' চাইছিলোঁ কিন্তু আজি আমি মাজুলীতে দেখিলোঁ আৰু দেই আমি আহিলোঁ ইণ্টাৰভিউ দি পিনি চব তেনেকুৱা ধৰণৰ হৈ আছে মানে একদম ৰুমটো ৰুম আৰু হেল্ল' গাইজ মানে কালি আমি কি হ'ল অলপ মানে একদম ইমাৰ্জেঞ্চি হৈ গ'ল তাৰ কাৰণে ভিডিঅ' বনাব নাপালোঁ ডাইৰেক্ট কলেজলৈ আহিলোঁ আমি কিয় কাৰণে আহিছিলোঁ এইবিলাক চব মানে আপোনালোকক দেখুৱাব নাপালে সেইজন আছে লগৰ এজন সি এজন মই এজন ইয়াক চিনি পাই চাগে ন থপা কোনটাটো যেন মই আৰু এজন সিও আহিছে আমি 3জন আৰু এজন আৰু তাৰ এজন আছে আমি চবেই মানে আহিছিলোঁ আৰু কিন্তু দেখাব নোৱাৰিলোঁ ইমাৰ্জেঞ্চি সময়ৰ কাৰণে এতিয়া দেখাইছোঁ আমাৰ কলেজখন চাব আপোনালোকে ইয়াত আছে মানে ইয়াতে আমি ইণ্টাৰভিউ দিব আহিছিলোঁ ইয়াতে ৰুমখিনিত আছিলোঁ চ' হেল্ল' গাইজ আমি কালি ইয়াতে আছিলোঁ নেমছত যোৰহাটৰ নেমছ কলেজ চ' ইয়াতে ইণ্টাৰভিউ দিছিলোঁ আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু ইণ্ট্ৰ' দিব নোৱাৰোঁ চ' ইয়াতে ইণ্ট্ৰ'টো দি দিওঁ চ' ৱেলকাম টু গাইজ আকৌ এবাৰ নমস্কাৰ আপোনালোকক চবকে দাগ লগা চেনেলত আৰু একদম যোৰহাটৰ পৰা একদম মানে আপোনালোকক ধামাকা দিম আজি যোৰহাটত যাম তিতাবৰ যাম আকৌ সেইটো চওক সেই নেমছ কলেজতে আমি আছিলোঁ অলপ মানে কেম্পাছখন চাই ল'ব একদম ভাল সুন্দৰ পৰিৱেশ মানে কালি সময় নাপালোঁ ইয়াত ফটো শ্বুট চলি আছে আৰু কিছুমানে ফটো আৰু ফুলৰ বাগিচা বহুত আছে কি ক'ম ধুনীয়া ফুল সেইকাৰণে হৈছে নেমছ চক বহুত ভাল লাগিছে মানে নেমছত আহি পিনি আমি এক্সপিৰিয়েঞ্চ পালোঁ ইণ্টাৰভিউ কাৰণে এটা এক্সপিৰিয়েঞ্চ যাক কয় সেইটো এক্সপিৰিয়েঞ্চটো পালোঁ সেইটো ধুনীয়া গছ আছে চক সেইটোৱে হৈছে নেমছ কলেজ যোৰহাটৰ ইয়াত জব ফেয়াৰ হৈ আছিলে আমি ইয়াতে আহিছিলোঁ আৰু কালি ৰাতি আমি কিয়নো ফেৰি নাপালোঁ মাজুলী যাবলৈ চ' তাৰ কাৰণে আমি ইয়াতে থকা হৈ গ'ল তাৰপিছত মানে থকা হৈ গ'লতো তেতিয়া তেনেহ'লেও মোক ফোন আহিলে তিতাবৰ পৰা মানে আমাৰ মামা ল'ৰা এজন আহিব কৈছে চ' তালৈ যামগৈ তিতাবৰ যাম আকৌ তিতাবৰ গৈ পিনে আপোনালোকক আকৌ ব্লগছ দেখুৱাম নাগালেণ্ডলৈ যাম চব দেখুৱাম আৰু চাই থাকিব দেই পূৰা চাই থাকিব মানে কি ক'ম ইয়াতে মানে সমাপ্ত কৰিবলগীয়া হৈছে কিয়নো নেমছ কলেজখন দেখুৱালোঁ মানে আমাৰ বেছি কাৰ্যসূচী নাছিলে মই যেন দেখুৱাম বুলি ব্লগ বনাম বুলি নাভাবিছিলোঁ কিন্তু টাইমো পোৱা নাই কালি শুলোঁ উঠিলোঁ তাৰপিছত আকৌ এতিয়া মুখ চুখ ধুই পিনি আৰু ওলালোগৈ আৰু মাজুলীলৈ এইবিলাক মানে আজি সিহঁতৰ ফৰ্মবিলাক আছে স্কুলৰ চ' সেইটো কাৰণে আৰু সিহঁতে যাবলগীয়া হৈছে কিন্তু মোৰ নাই চ' ইয়াতে ব্লগটো এণ্ড কৰি দিছোঁ বাই বাই গাইজ কিবা এটা কৈ দিয়া লাষ্টত Please subscribe this channel. Please subscribe my YouTube channel. Okay. Bye bye guys. Bye bye.